ফটোৱা ভিডিঅ' নহয় আপুনি কি কথা ক'ব লাগিছে নহয় তুমি নিজে চিধা কৈছা নহয় ফটোৱা যিবোৰ দম দিছে নে কিনো দম দিয়া না তুমি নহয় দম দিছ নে কিনো সেইটো কৈছো দম দিয়ালে না তুমি কথাটো বুজি লোৱা কি ফালতু বনালা ফালতু ফটোৱা কৈছা তুমি মোক মই তোমাক ৰিকুৱেষ্ট কৰিছো ফটোৱা নকৰিবা আপোনাক ভালকে ভিডিঅ' বনাবলৈ কৈছো মই ভালকে ভিডিঅ' বনাম মোৰ কথালে মই খালি তুমি মানে ফটোৱা ভিডিঅ'লে নাযাবা খালি কৈছো না কি ফটোৱা কি দেখিলে সেইটো কওক কি ফটোৱা কি বনালো কি মই তিনটামান ৰুল ফটোৱা আছে তুমি নিজে আপুনি নিজক কি বুলি ভাবিছে সেইটো কৈছো মই নিজে যেই না তুমি নিজে কি আপুনি বহুত জনপ্ৰিয় নি মানে জনপ্ৰিয় বুলি কথা নহয় মই এইটো জিলা জনপ্ৰিয় তেনেকুৱা কথা নকব জানিছো মই তুমি বেয়া লাগে নহয় কি ডাঙৰ কথা নকওঁ ৰ'ব কথাটো শুনি যাওক আপুনি শুনিছা না মোৰ ধৈৰ্য নহয় এইবিলাক খং উঠেছে কি উঠা তুমি মোৰ এভৰিৱান মই মানসজ্যোতি বৰা আৰু আপোনালোকে চাই আছে মোৰ সেকেন্ড চেনেল মানস এক্সট্ৰা নমস্কাৰ বন্ধুসকল আজি হঠাতে আমাৰ ঘৰত আহি তামুলিদা উপস্থিত হ'ল বহুত দিন ধৰি তামুলিদাক লগ পোৱা নাছিলোঁ আজি হঠাতে পাই গ'লোঁ তো আহকচোন তামুলিদাৰ লগত অলপ কথা পাতোঁ কেছটো কি হ'ল কেছটো মানে এটো কোনা মই মোৰ ছোৱালী না দুখ কৰিছে কেলে আৰু এটা কথা আপুনি মাজতে বিতৰ্ক থমাছিলে আৰু এজনী মাইকী পলাই নিলে বুলি না সেইটো বিতৰ্ক মানে সেইটো মোৰ গাত দুখ নাছিলে মই তাৰমানে কি হ'ল তেওঁ চকবজাৰ ৰৈ আছে দেই চকবজাৰ ৰৈ আছে বোলে দাদা আপুনি ক'লে মোৰ বৰীয়া ছোৱালী হৈ মই গুচি যামগৈ মানে ক'লো তাৰ বোলে এনেকৈ যাব পৰা হ'ব নেকি মই উঠাই লৈ গ'লোঁ তাইক আৰু লৈ যোৱাৰ পাছত মোৰ ডিগলা দি দিলে কি প্ৰবীণ তামুলীয়ে বোলে ডুপ্লিকেট মাইকীৰ লগত ঘূৰি ফুৰিছে মাজতে খুব ভাইৰেল হৈছিলে কথা ভাইৰেল হৈছিলে তাৰপিছত মোৰ মাইকীক মানে কোনোবাই লগাই দিলে গৰু মাৰি লতাৰ লাগি মানুহে কথা মোৰ মাইকী কোনোবাই বিন্ধাই দিলেগে বিন্ধাই দি মই গধূলি ভাত খাবলৈ মই এনেকৈ বহিছোঁ দেই বোলে ভাত পানী খাই লওকচোন তাৰপৰা আপুনি বোলে মাৰ খাব মই বোলে আৰে ভাত খাই মোক মাৰিবা কেলে কোনো মাইকীয়ে মোক তেনেকৈ নহয় বোলে আপুনি কালি পৰহি বোলে এনেকৈ ক'লৈ নিছিলে ছোৱালীজনী বোৱাৰী এজনী বোলে আপোনাৰ লাজ চম আছে নাই আৰে তাই পথাৰত হেনো ৰ'দত ধান্দা আছে কঁকালে বিষাইছে প্ৰথম মই যাওঁতে ৰুমত তাই মুখখন ফলাই দিছে শুই আছে মই বাঢ়িছোঁ বোলো কি হ'ল অ' ৰিহা কি হ'ল বোলে মই কঁকাল ধান্দাই আহিছোঁ বোলে সেই পথাৰলৈ দৌৰাই দিলে আপুনি বোলে লোকৰ ছোৱালীৰ লগত থকে যাওক লোকৰ বোৱাৰীৰ লগত বোলে থাককে যাওক আৰে মোৰ ইংলিছকৈ শুনিলে মোৰ কি মই ৰৈ থাকে না কাঁহৰ থালখন একদম বহুত দলে দলি মেলি পুখুৰীটোত পৰিলেগে তাৰ কথা বোলে এতিয়াই বোলে থালত কাঁহৰ থাল বোলে তই তুলি আন বোলে তোক বোলে এতিয়া 2 মিনিটত কেছ দিওঁ আহাৰে মই কেছ দি বোলে মই বোলো মোৰ মাইকীজনী কিবা ডবল ফটোৱে আছে নে কিবা মোৰ কিবা তাকে মোৰ কিবা স্পটেবোৰ হৈছিল নে ছোৱালীজনী মই এতিয়া মই বাপেকলৈ ফোন কৰি দিবলৈ মই সেইদিন লৈ গৈছে তুমি যেন বোলো কালি ক'ৰবাত গ'লা যেনিবা তোমাক যেনিবা লগৰ ল'ৰাজনে যেনিবা কোনোবা উদ্ধাৰ কৰিলে সেইটো কি মই ল'ৰাজনক মই ছাপৰ্ট কৰিব লাগিব নিজে মোৰ মাইকীৰ লগত কেলি আহিবি বুলি মই সেইটো ক'লে মোৰ নিজৰ মাইকী বা সেই কথা তুমি উদং কৰি দিব লাগে নিজে কোৱা বহা ভাত যদি ঠাণ্ডা হয় খাবলৈ বেয়া আৰু লোকৰ কথা শুনিবলৈ বেয়া হয় মই ইমান ধুনীয়াকৈ সুখৰ মানে পৰিয়ালটো মই চলাইছোঁ সস্তামান দিছোঁ মই কেনেকৈ কি কৰিছোঁ সেইটো কোনোবা জানে জানো তুমি সেই কথা নিজে না নিজৰ মাইকী যেন নিজৰ মতাত যদি বিশ্বাস নকৰা তুমি তামান পৃথিৱীত দুখ আছে জানো মই চাকি দিছোঁ তাইক চাওঁ তাই কিমান ওপৰলৈ আহে তাৰপৰা আজি ৰাতিপুৱা পাছবুকখন ফালি পেলালে পাছবুকখন ফালি মোক ক'লে দেই হেৰি কৰিব লাগিব এই সেইদে নহ'ব আপোনাৰ গাড়ীত মানে যেনিবা মই গাড়ী নিজে মোৰ ছোৱালীক স্কুটি লৈ দিম আৰু স্কুটি লৈ দিবি হয় মই জানিলোঁ স্কুটি লৈ যাম মানে আজি ক'ৰবাৰ ল'ৰা এটাৰ লগত ক'ৰবালৈ গুচি যাবগৈ বা ক'ৰবালৈ ফেৰকৈ গুচি যাব এক্সিডেণ্টটো হ'লে মোলৈহে কাগজ আহিব ডিলাই গাড়ীখন পইচা আছে মোক দি দিব মোৰ বেংকৰ পৰা কাটি থাকিব কোনো ডাঙৰ কথা নাই বা ক'ব মই তেজ বিক্ৰী হ'লেও বা মাটি এডোখৰকৈ বিক্ৰী মই লৈ দিব পাৰিম কিন্তু কালি যদি এক্সিডেণ্ট এটা হয় তেতিয়া মাকে দায়িত্ব ল'ব জানো তুমি নিজে চিন্তা কৰা এজনী যদি হায়াৰ ছেকেণ্ডেৰী ছোৱালী এজনী খালি যদি ক'ৰবাত লৈ যায় তাই ভালকৈ গাড়ী নাজানো হয় বোলে গাড়ী আগৰ পিছত চলাই আছে হয় বোলে বংশত কাৰোবাৰ গাড়ী আছে আগত তাই শিকি দিছে তেতিয়াও বেলেগ কথা মাইকী যেন ইমান মই বুজাওঁ বুজি আকৌ মাক চাই এতিয়া জীয়েকজনী এটা কালি মোক কৈছে আমাৰ বোলে পাপাই একো নিজৰটোহে চিনি পায় আৰে মই নিজৰটোহে চিনি পালোঁ নে মই তহঁতৰ কাৰণে পৃথিৱীখনত জীয়াই আছোঁ কাইলৈ যদি মই মৰি যাওঁ তহঁতি মোক তেতিয়া বাহিৰলৈ উলিয়ালে কানি লাভ নাই মই ইমান এটা সত কওঁ তুমি এতিয়া বিশ্বাস কৰা না ল'ৰাটোৰ নামত মই সাঁচি বুলি দুৱাৰ ৰুই থৈছোঁ মেচিয়েটি হ'ব সিয়ে পাব আজি ছোৱালীজনীৰ নামত চাম মই দুটা এলাষ্টিক খুলিছোঁ কেলে কালি বিয়াখন মোক কথা কোনে দিব তুলনি বিয়াখন যিটো কষ্টত মই পাতিলোঁ আজি গোটেই অসমবাণী ৰাজে কৈছে মই পেকেট লঞ্চে খুৱাইছিলোঁ তেতিয়াহ'লে মই ভাবিছোঁ কি 10জনৰ আগত ছোৱালীজনী যদি দিব পাৰোঁ তেতিয়া ভাল হ'ব আজি ছোৱালীজনীৰ লগত পিকনিক খাবলৈ এটা পিকনিক চতৰ চমা আছে এতিয়াই মোৰ ছোৱালীজনীক লগ ধৰিছে দিগন্ত পাৰ্থ অনন্ত বিকাশ আহে সেইকেইটা মই কৈছোঁ মোৰ ছোৱালীজনীক কেলৈ লগ ধৰিছোঁ তহঁতি ল'ৰা লোৱা ভাগেটা নহয় বোলে তাইক আমাৰ লগত পঠিয়াব লাগিব আপোনাক চাই লওঁ আৰে মোক হেনো অফিচৰ মুখত ধৰি হেনো মাৰিব মোৰ ছোৱালীৰ লগত যাব নোপোৱাকৈ তুমি সেইটো কেনেকুৱা কমেণ্ট তুমি চিন্তা কৰা কাইলৈ মই ইউটিউবত কেনেকৈ ওলাম বাৰু এতিয়া তামুলীয়া ছোৱালী এনেকুৱা হ'ল বুলি মইতো জিগলা দি থৈছোঁ মোৰ ছোৱালী চোৱা মই নেখাই নবৈ মই কলেজত বহি থাকোঁগৈ হা মাকেতো বহিবলৈ কাৰণে মাক ফিট হৈ গ'ল মাকৰ পেচা আছে মই বকে তামুলীটো তুমি এতিয়া মোৰ মাইকী তুমি নিজে চাবা আজি বিষ হৈছে বুলি কৈছে মই ৰঞ্জিত ভূঞাৰ লগত পেক কৰি মই তাইক কঁকাল মই এতিয়া মই সকলোবোৰ আলুগুটি কটা মেচিন পৰ্যন্ত মই তাইক আনি দিলোঁ গৰম পানী মই ঠাণ্ডা পানী গা ধুব মানে গৰম পানী চুইচ পৰ্যন্ত টিপিলে মানে এইফালে ঠাণ্ডা ওলাই এইফালে গৰম ওলাই তেনেকুৱাত যদি মাইকীজনী সদায় অত্যাচাৰ কৰি থাকে তুমি খোৱা ভাতত জুই ধৰা নিচিনা হৈছে নাই বাৰু তুমি নিজে চিন্তা কৰাচোন মই এটা ভাল জনপ্ৰিয় মানুহ জিলিকা মানুহ আজি অসমে মোক চিনি পায় আজি বিধায়কসকলেও মোকে আজি হিমন্ত ক'ত গৈছে মোক খবৰ দিয়ে যে মই আমুকত গাইছোঁ তেতিয়া হিমন্ত ৰায় যেতিয়া মোক তামুলীয়া বুলি সন্মান কৰে তেতিয়াহ'লে মোৰ মাইকীয়ে মোক কেলে নকৰে বাৰু
মই ইমান বেল তুমি চাব পাৰা মোৰ বাকচটো খুলি মই গডেজটো খুলি মোৰ মাইকী জাপে জাপে কাপোৰ তাই তুলনি বিয়াখনটো হ'লেও সলাব বৰ বিয়াখনটো সলাব সেই কথাটো কেলে হ'ব লাগে বাৰু কেলে লোকৰ ভয়ে দেখোন ইমান নসলায় তাই ইমান ধুনীয়া নে ইমান গহেৰি নে ভাতকেইটা বনাব তাকো কিবা আলুগুটিকে দিয়ে যাব নহ'লে কিবা ভাতকে ফেনফেনীয়া হ'ব মই সেইবোৰতো একো অপমান নধৰোঁ সেই কথাখিনি হ'ব নালাগে তুমি নিজে চিন্তা কৰা ভাইটি তুমি এতিয়া সৰু লোৱা তুমি বাৰু এটা ইউটিউব চিল খুলিছা সেইটো জগতৰ কাম খুব সেইটো জগতক পোহৰ দিয়া কাম জগতৰ স্বাস্থ্য বা সেইটো আমাৰ নিজৰ মনোৰঞ্জন আমাৰ লাভ লোকচানটো পাছৰ কথা আমি মনোৰঞ্জন দি থবি কিন্তু তাৰ মাজতে যদি তোমাৰ বেয়া কমেণ্ট এটা কোনোবাই দি দিয়ে আজি তোমাৰ মনটো বেয়া লাগিব হেৰি কৰিব কিন্তু আমি মানে নিয়মত থাকিব লাগিব আমি সদায় মানে উপজি আমি গোটা ভাত নাগিলা লাহে লাহে গিলিছোঁ আমি পটক আজি গাড়ী এখন লাগ বুলি ক'লে মাইকী কোনোবাই উইংগা এখন আহিলে আমাৰ গাড়ী চাই নাই এইদে থাকিব ভাত এডাল খৰি জুই দি থাকিব আমাৰ গাড়ী কেতিয়া যাব আৰু আমুকক গিয়েকে পাৰিছে অইলত কৰে কাটিকে পাৰিছে তাৰ দৰমহা সি ৭৫,০০০ পায় মই ৩,০০০ ৪,৫০০ দৰমহা পাওঁ তেতিয়াহ'লে মই ল'ৰা ছোৱালীকে খুৱাম নে কুকুৰটোকে খুৱাম নে কুকুৰা হাঁহকে খুৱাম নে কাক খুৱাম আজি বিয়া সকামবোৰ আছে আজি কোনোবা মানুহ এটা মাৰিলে কিবা বৰতীয়া দিয়া সেইখিনি আছে তেতিয়াহ'লে ল'ৰা যিটো তুলিলোঁ তাৰ ফালেও পালে এতিয়া কালি পৰহি কৈ আছে এই মাহত যদি বুলেট নিদিয়ে হয় তোৰ অফিচতে মৰিয়ামগৈ তেতিয়াহ'লে সেইটো মই কেনেকুৱা বাৰু ল'ৰা তুলিলোঁ বুজিছা ছোৱালী প্ৰেমত পৰি এতিয়া ক'লে লাজ লাগ মই মানে কথা লুকুৱাই চাব নাজানো এতিয়া সেই ক'ৰবাত ক্ষেত্ৰত দিয়াক বুলি এজনী ভাল পায়গৈ বাপেকে দোকান দিয়ে মোৰ ল'ৰা গৈ তাত জীয়েকৰ লগত জোপ লৈ থাকে এতিয়া মই লাজৰ বিষয়ে মই নকৰোঁ আৰু ল'ৰা ছোৱালী দেখিছিলোঁ এদিন সেইটো কথা বোলো চাওঁ পৰহি দিনাখন মই গৈছোঁ ৰাৱণৰ পিতেকৰ লগত চিগাৰেট খাই আছে বৰপুলত সেই কথাটো মোৰ কাণত পৰি গ'ল তেতিয়াহ'লে মোকতো প্ৰভানাদেৱে কৈ দিলে তেতিয়াহ'লে মই আজি অসমত স্বীকৃতি কেনেকৈ দিম তুমি নিজে চাওঁ আজি মোৰ ল'ৰা ছোৱালী মই স্বীকৃতি দিবলৈ মই লাজ লগা হ'ল তামোল খালে মদ ধৰে ল'ৰা ছোৱালী দিলে মগজ ঘূৰাই থাকে এই কথাখিনি ল'ৰা ছোৱালী হাল মই ভাল হ'ব বোলে আগলৈ উঠিব ভাল ভাল কাম কৰিব মই যেনে তেনে পঢ়ুৱাম বুলি মই কৈছোঁ মই অইন খোৱা বোৱা দিব নোৱাৰো আপেল আঙুলি খুৱাব নোৱাৰো হলিত খুৱাব নোৱাৰো তথাপি মই তাইক বনশাক দুডাল হ'লেও আনিছোঁ লাহে কেইজোপা হ'লেও আনিছোঁ আজি ব্ৰইলাৰ টিকা এটা হ'লেও আনিছোঁ খুৱাইছোঁ 1 কেজি আনি পোৱা নাই মই এপোৱাটো আনিছোঁ আমি মাকে মই নাখাওঁৱে মাকজনীয়ে কয় ল'ৰা ছোৱালী হালে খাওক মাকজনী সেইবোৰ কথাত ভাল খালি মাকজনী মানে কি হয় এই গোটৰ মিটিঙলৈ গৈ তাই বেয়া হ'ল তাই যেতিয়া লগাই তোৰ গিয়ে এনেকুৱা তোৰ গিয়ে এনেকুৱা তোৰ মাইকী লৈ ফুৰে আমুকত গৈ ফুৰে তোৰ গিয়েটো এনেই এৰিব চেনেলত থাকিব পাৰে তোৰ জনপ্ৰিয় হ'ব পাৰে সি তাৰ স্বভাৱ চৰিত্ৰ মাইকীয়ে সেই গোটৰ মিটিঙত সেইবোৰ কথা পাতিব নালাগে হয় সেই কথাবোৰ সেই গধূলি যেতিয়া কাজিয়া হয় সেইটো আমিটোহে শুনিছোঁ লাষ্টত গৈ মই মদা বটল খাই দিবলগীয়া হয় কথাটো তুমি নিজে চিন্তা কৰিছা দুখ বিলে চলি আছে দুখ বিলে এতিয়া কাৰ কথা কোনে বুজি পাব কাৰ কথা কোনে হাত দিব কিন্তু সেই কথাখিনি মই যিখিনি যান্ত্ৰণা ভুগি আছোঁ যাতে তোমালোকে ভৱিষ্যত দুখিব নালাগে দেই কেতিয়াও বিয়া নুপুতিব লাগিলে ছাগলীকে দুদিন পুহিবা দেই মই কিন্তু লাইফত মই বিয়া মানে কেতিয়াও এতিয়া গাড়ী হোৱা নাই মই বিকি দিলোঁ নাই এতিয়া মাইকীটো কাক বিকিম মোৰ এনেকুৱা হৈছে মই কেতিয়াবা ককা ভাতকে খাই গুচি যাওঁ তথাপি ল'ৰা ছোৱালীকেইটা এনেকুৱা বোলে পপাইনো আজি ভাত খালে নুখুলে তেহেঁতলৈ আকৌ মই চিঙৰা গাদা আকৌ দৰমহা পালেও হিচাপ ল'ব মিঠাই আনিয়ে থাকোঁ ডেইলি লোকৰ লোৱাই মিঠাই এটা চিনি নাপায় মোৰ বিধে বাকচৰ মিঠাই আনি থাকে ফ্ৰিজত মই আনি ফ্ৰিজটো মিঠাই বেয়া বুলি ক'লে মই কিনিলোঁ মাছ বেয়া হয় বুলি মই এইটো ইমান চিন্তা মই ঘৰতে সেউজীয়া পাচলি খুৱাইছোঁ তেহেঁতক তেনেকুৱাত মোক কাট মাৰি থাকে ল'ৰা ছোৱালীয়ে মই পঢ়ুৱা শুনা কি লাভ হ'ল এতিয়া মোক প্ৰিন্সিপালে কালি মাতি নি ক'লে আপোনাৰ ছোৱালী বেয়া হৈছে স্কুললৈ মোবাইল লৈ আহে আৰু স্কুললৈ মোবাইল লৈ আহে মই বাৰু কেনেকৈ গম পাওঁ তাই যে পেনে খুচনি মোবাইল লৈ যায় মইতো সেইটো কথা তাইক পেণ্টটো খুলি চাব নোৱাৰোঁ সেইটোতো লাজৰ কথা হ'ব হা সেইটো তাই কেলে নিব লাগে বাৰু মোৰ মাৰ নাকখন কালি স্কুলখনৰ মাজত মোক তেতিয়াহ'লে মোক নাককান কাটিছা নাকখন কাটিছে মই এতিয়া কি বুলি ওলাইছোঁ কেনেকৈ ওলাম বাৰু জগতত তুমি নিজে চিন্তা কৰা হা এতিয়া মই মাজনী বুলি মাতোঁ এতিয়া কালি মোক ক'লেই হয় অসমত আপুনি ল'ৰা ছোৱালীক নিজে চব দিলে ইমান আগলৈ কেলে তুলিলে বোলে মই দি দিলোঁ দৰমহা আনি মাকক দি দিওঁ মাকে যেনি খিলি কেলে কৰি থওক মই অকল সেই তামোলৰ দোকানৰ পইচাকেইটা লওঁ তামোলখন খাওঁ লৈছোঁ বাৰীতে 10 টকা 4খন দিয়ে তাতে সেই তামোলৰ পইচাকেইটা লৈ পেলাই মই গোটেইটো ভাগভাগে দি দিওঁ হাপিটো মোৰ মানে খোৱা ভাত অশান্তিও তোমাক কৈছোঁ কালি তুমি গম পোৱা নাই মই ব্লেংকেট 2খন লৈ আহিলোঁ দেই ব্লেংকেট এখন আহেনো তাই ধান্দা লৈছিলে মই আকৌ ক'ব না মই আকৌ ধান্দা বোলে না পঠিয়া ক'ব নোৱাৰোঁ তাই ক'ৰবাত ধান দালেগে সিদৈ ঘূণীয়েকৰ লগত ধান এসোপা দালেগে দাই পেলাই নি আৰু মুখখন সফলাই আছে মোৰ ব্লেংকেটখন খেলি ল'ব বুলি ৰাতি চাউককৈ টানি লৈ গ'ল দেই তাৰপৰা মই চিন্তা কৰিলোঁ ছাৰ ব্লেংকেটখন তল লোৱা হয় কিন্তু তাততো মইতো পইচা দিয়া হ'লে তোৰ সেইটো বোলে সেইটো তুমি পইচা নাই দিয়া মোক কৈছে মই বোলো চোৱা তুমি পইচা নাই দিয়া কোনে দিছিলে তেতিয়াহ'লে মই বোলে ধান দাই লোৱা তোক ধান দাবলৈ কোনে যাবলৈ কৈছিলে সেই কথাতে লাগিলোঁ তাৰপৰা তাই কি কৰিছে কুকাৰটো তাৰ তোমাক কৈছোঁ ভাত দিলে ভাত দিয়ে গ'লগৈ তাৰমানে মোৰ লগত দনহে লাগে তাৰমানে ভাত চাইহে গ'লগৈ আৰু একো কোৱা নাই তাৰপৰা ডিমে ভাতে গোটেইখন একেখিনিয়ে হ'ল আৰু খোৱা বোৱা নহ'লে আৰু তাৰপৰা মই ৰাতিপুৱা মই কি কৰিলোঁ উপায়টো নাই লাল চাহটোৰ পৰা খাই পেলাই বেড এটা আছিলে তাকে খালোঁ তাৰপৰা মই মোৰ ল'ৰাটোৰ নাম আকৌ দেহে ক'লোঁ তই খাবিনে বোলো সেই সিহঁতি মাকে জীয়েকে খালেও খাব নাখালেও নাই এইবোৰ ভোক লাগিলে ইনো বনাই খাব বস্তু দুগা আছে মই সেইটো বুলি কৈ মই বেড এটা চাহকণ খাই শুই থাকিলোঁ ৰাতিপুৱা
একদম আহিছে হা গোটৰ মেনজা আগত গোটেই বকলাখন মেলিছে তোমাক কৈছোঁ মই গোটৰ মেনজাৰ লগত এনেকুৱা লাজ পাইছোঁ মই আজিয়ে কৈছোঁ বোলো গোটৰ মেনজা তোমালোক আমাৰ ঘৰলৈ নাহিবা আৰু পইচা লেনদেন কি আছে আজিয়ে চব লৈ যোৱা মই বলত গোট আছে বেছিয়ে একদম লগালগ বন্ধনৰ গোট দিছোঁ দেই তাৰপৰা এতিয়া পইচা হেনো কিবা হেৰি 25,000 কিবা এটা পাব তাই আকৌ লাগি গ'ল শনি এইবাৰ আকৌ বোলে আমি নিজৰ পইচাহে বাইক আনিম ল'ৰাটোৱে উঠাই আছে নিজৰ পইচাহে আনিম মা বোলে বাইক পপাক আমি খাতি নকৰাকৈ তাৰপৰা ল'ৰাটোৱে আকৌ কি কৰিছে সি হেনো মনে গৈ কলেজলৈ গৈ কোম্পানী এটাত কাম কৰে এবেলাহে কলেজ কৰে প্ৰিন্সিপালে আকৌ মোক কৰিলে তোমাৰ ল'ৰা বোলে মনে কাম কৰে বাইক ল'ব হেনো বোলে তুমি পইচা বোলো মই বাইক মই যেতিয়ালৈকে ল'ৰাটো নিজৰ থ্ৰী ল'ব নহয় যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িম ন মই তেতিয়ালৈকে তাইক বাইক নিদিওঁ মাক এতিয়া বাইক এখন লৈ দিবলৈ কালি পাতিলেগৈ ডিলাৰত গৈ পেলানি মোৰ লাজৰো বাছ এফালে যিটো ডিলাৰ মোৰ লগত থংকিং গগৈ বুলি কয় মোলৈ লগালগ ফোন কৰিছে তামুলী বাইক দি নিদিওঁ মই বোলো যদি ইনষ্টলমেণ্টত বাইক লৈ পাইছে তাৰ মাথা সি মাৰিব কিন্তু মোৰ ঘৰলৈ হ'লে কাগজ বিচাৰি নাযাবি মোৰ ঘৰলৈ হ'লে পিনিয়ে মানিবলৈ নাযাবি দেই সেইটো আকৌ হ'লে জপনামুখতে মই 200 কাটিম ল'ৰাও কাটিম আৰু মাককো কাটিম মই থানা ভাতলৈ মই ৰেডি হৈ আছোঁ আকৌ মই সেইদৰে ক'লোঁ আৰু আজি 7 দিনমান ভাত পানী খোৱা হোৱা নাই আৰু ঘৰত সেইবোৰ আলোচনা বাইক লাগে এতিয়া কাইলৈ হেনো বলেট গৰুটো বিকি পেলাই হেনো সেই গোটৰ ধাৰ সৈতে মিক্স কৰি পেলাই বাইক আনিব সেইখন কাইলৈ ৰঙানীলা এখন কাজিয়া হ'ব কাজিয়া হোৱাৰ লগে মোৰ লগত কমিটি গোট খাব কমিটি গোট খোৱাৰ লগে মোৰ নামটো জিলিকি পৰিব জিলিকি পোৱাৰ লগে মইহে দুখিত হ'ম হা সেইখিনিতো কোনোবাই বুজি পাব জানো সেইকাৰণে মাইকী কেতিয়াও ক'লৈকো ওলাই যাব নিব কাৰো ঘৰলৈ যাব নিব নালাগে বুজিছে নাই মই মেলি দিলোঁ উদঙীয়া গৰু এটা মই কামলৈ গুচি যাওঁ ক'ব ন পাছত মোক হৃদয় ঘনীয়াকৈ ক'লে তোৰ মাইকী বোলে এনেকৈ বোলে বহুত দেৰি বোলে গোটৰ ধৰা আহিলে বোলে চাহ তাহ খাইহে যায় তাৰমানে গোটেই বাজাৰ এটাবোৰ পাতেগৈ কালিহে ধৰা পৰিছে কথাটো লংঘনীয়াক শ্ৰীমন্ত ঘনীয়াক এই সুশান্তহঁতৰ ঘৰ এজনী এনেকৈ গোটেইকেইজনী পাতিলে বোলে তোৰ গিয়ে ফেচিলিটি কি দিয়ে আমাৰ ক'লে চাগে যা তোৰ গিয়ে যেনিবা 4খনে স্কাৰ্ফ দিলে মই দিব নোৱাৰোঁ নহয় আকৌ সেইমতে মই সিমানৰ মানুহ নহয় নহয় সেইটো চাব লাগে মতামেকীয়ে মিল কাক কয় আৰু মই তোমাক সেইকাৰণে কৈছোঁ যে লাইফত আৰু বিবাহ 4 দিন পাতিবা দেই বিবাহ পাতোতে বিবাহ এবাৰহে পাতিবা ভালকৈ পাতিবা 4 দিন যাতে মোৰ গোটেই পন্দ হ'ব নালাগে এতিয়া মোৰ ল'ৰা ছোৱালীয়ে খুৱাব বুলি মোৰ আশা নাই মই আজি ভিডিঅ'টো ইমানে আছিল তামুলীদা কথা পাতি ভাল লাগিলে ন ভাল লাগিলে নমস্কাৰ আমাৰ ভুল হ'বও পাৰে শুদ্ধ হ'বও পাৰে খালি আমাক নিজৰ বুলি সদায় ল'ব বুলি আমি আশা কৰিলোঁ আৰু এই প্ৰথমতে যিটো ক্লিপ দিছিলোঁ এইটো এনেই ধেমালিয়ে কৰিছিলোঁ দেই এতিয়াই কৈ দিছোঁ আমি সেইটো আমি তৰ্ক বিতৰ্ক কৰি চাইছিলোঁ আমি যুঁজিব পাৰিম নে নোৱাৰিম তাৰমানে